আৰু দেই ইফালে মাজনীও পাবহি এতিয়া মা পালেহি কথা পতা হ'ল আৰু অকল পহ হৈ থাকে ৰিচিভ কৰিছে তোমাৰ যে ফোনটো ৰিচিভ কৰোঁতে ইমান দেৰি লাগেনে এই মই তোমাৰ কথাকে ভাবি আহি আছিলোঁ সেইকাৰণে ফোনটো বজাৰ গমেই নাপালোঁ সেইকাৰণে ৰিচিভ কৰোঁতে অকণমান দেৰি হ'ল আকৌ ঐ মোৰ যে পঢ়িবলৈ অকণো মন নোযোৱা হৈছে মায়ে অকল পহহে কৈ থাকে খং উঠি যায়গৈ মোৰ হয়নে পিছে মা ক'লৈ গ'ল এতিয়া মায়ে টকলা দোকানৰ পৰা ব্ৰইলাৰ পেটু আনিবলৈ গৈছে তোমালোকে মানে ব্ৰইলাৰ পেটুহে খোৱা নেকি আমাৰ মাজনী যে তামাম চিপচ অকল ব্ৰইলাৰ পেটু খোৱা নাই মাংস অকণমান ইমান খাওঁ কওঁ মাংস অকণমান আনি নিদিয়ক আৰু যিহে জলকীয়া দি ভাজিব খাই লৈ মই 3বাৰমান লেট্ৰিন যাব লাগে বুজিছা আমি যে সদায় মাছ মাংস খাওঁ দেই তোমালোকৰ লিখীয়া আমি ইমান চিপচ নহয় আৰু মাজনী ওলালেহি হ'ব এতিয়া দেই বাই বাই গালি দিব মই গছ এজোপা তলত নেদেখাকৈ বহি আছিলোঁ ভিতৰলৈ যামগৈ কি কৈছ মই নাই হবা তই মোবাইলত লেকচাৰ মাৰিবলৈ ভালে পাইছ হপাই দেই চেপেটি মোক দেখি তই কিতাপ পঢ়ি দেখাছ কিনো অনবৰতে গালি দি থাকা আৰু তুমি মোক কিনো চেপেটি মাতি থাকা লোকৰ মাকে ইমান ধুনীয়া নাম দি মাতে আমাৰ আকৌ কোনো মেকেনি নামবোৰ বিচাৰি পায় কি দীঘলী চেপেটি এনে খং উঠাই নাথাকিবা দেই হ'ব দে নামে নোখোৱাই কামহে খুৱাই পিছে তই উঠনিৰ পৰা কিতাপ পঢ়িছিলি নে টংকেশ্বৰ পুতেকৰ লগত লেকচাৰ মাৰি আছিলি মা কিয়নো অকল তেনেকেও কৈ থাকা অথনিৰ পৰা মই পঢ়িয়ে আছো মোৰ 2GB মেমৰি পুৰা হেং মাৰি গৈছে সেয়া ফোনটো বাজিলে নহয় ক'ত থলে এই ফোনটো ইমান ডাঙৰ মোবাইল ক'ত পালি আৰু তোৰ লগত অকণমানি গোটাম লগা মোবাইল এটিহে আছিলে এচটা ক'ত পালি এচটা কি খাই আহিলে দেই এচটা ক'ত পালি ইমান ডাঙৰ এচটা একো নাজানো মানে মা মই এইটো হেৰাই পালি তাক কথা ক'বলৈ কৈছো তই ক এইটো সঁচা কথা ক কাৰ মোবাইল আৰু কাৰ পৰা আনিছিলি তই এতিয়া ঘূৰাই দেগে যা সঁচাকে কৈছো তোৰ লগত যি ইমান যি গোটাম লগা মোবাইল এটি আছিলে ইমান ডাঙৰ মোবাইল তই এইটো কালি ৰাস্তাতে পৰি আছিলে তই মোক মিছা ফাঁকি কথা নকবি তই য'ৰ পৰা আনিছিলি ত'ত ঘূৰাই দিবি আৰু নহ'লে এইটো নহয় যদি তই ঘূৰাই নিদিয়গে এইটো মই একে ঠেকেছে একদম ভাঙি চিয়াচি কৰি পেলাম দিয়া এইটো মই হেৰাই পালো বুলি ক'লে কেলে বুজি নোপোৱা আৰু এইটো তোমাক ভাঙিব দিব নোৱাৰো দেই নিজে হ'লে এটা কিনি দিব নোৱাৰে এইটো হেৰাই পাইছোহে এইটো মোৰ জান হয় কলিজা হয় এইটো মোৰ চালা এইটোতো কলিজা হয় কাইলৈ পৰহিলে মেট্ৰিক পৰীক্ষা পালেহি পঢ়িব লাগে খবৰ নাই লোকৰ পৰা মোবাইল লৈ পিনি কথা পাতি পাৰিছ আৰু এইবাৰ ফেইল কৰিলে তই চাবি অকল ফেইল কৰা কৰি নাথাকিবা দেই দুবাৰহে ফেইল কৰিছো আৰু এবাৰ ফেইল কৰিলে মই আৰু পৰীক্ষা দিবলৈ নাই দেই কৈ দিছো কিন্তু চিধা কথা তই তেনেকৈ ক'লে নহ'ব নহয় প্ৰথম বছৰ তই মেট্ৰিক পৰীক্ষা দিওঁতে সেই খুন্দু চাউল বিকি হলিচ আনি খোৱালো তই তেতিয়া ফেইল কৰিলি আকৌ সেই যোৱাবাৰ তই সেই হাঁহজনীয়ে যিমান কণী পাৰিছিলে চব তোকে খোৱালো আকৌ তই হাঁহ কণী খাইও ফেইল মাৰিলি অকল ফেইল মাৰিলি কৈ থাকিব নালাগে যা ভাত বনাগে অকল ব্ৰইলাৰ পেটু আনি ভাত খোৱাবি ক'ৰ পৰা এনেকৈ ঘিউ বাঢ়িব ব্ৰইলাৰ পেটু খাই ভাল বস্তু খাই পিনি এই মাথাত ঘিউ বহাব নালাগে আৰু সেই চটা কাৰ পৰা আনিছিলি এতিয়া ঘূৰাই দিবিগে এতিয়া যাম ভাত বনাওঁগে ভাল এইজনী আঁতৰি গ'ল আৰু মোৰ দেহা কলিজাটো চুমা এটাকে খাই দিম পাই ভাল যে তোক লৈ নগ'ল পৰীক্ষাও পালেহি নহয় হাথিয়াবোৰকে যোগাৰ কৰি লওঁ পাই কোনটো লওঁ জানো এইটোকে বাছি লওঁ পাই এইখনকে চিলাই ল'ব লাগিব এইখন ইমান দীঘলকে কেনেকৈ চিলাম বা অকণমান কাটিয়ে লওঁ পাই এই কোচাৰো বৰ আমনি কৰি থাকে আৰু এইবাৰো ফেল মাৰিম নিও এইখন কাটোতে ইমান দেৰি লাগিছে এক্সটাৰ্নেলটো বা কেনেকুৱা পৰে অকণমান ভাল পৰিলে হয় আৰু দেই প্ৰথমবাৰ গণিততে বিজ্ঞানতে ফেল মাৰিলোঁ ছেকেণ্ডবাৰ হিন্দীতে ইংলিছতে ফেল মাৰিলোঁ
এইবাৰ যদি অসমীয়াতে ফেল মাৰি দিওঁ ফ বিলাহী হৈ থাকিব আৰু দেই কৃষ্ণ প্ৰভু বচাবা এইবাৰ যদি ভগৱানে মোক চকু মেলি নেচাই ফেল যদি কৰোঁ বিয়াখনকে পাতি পেলাম বাপেকে বছৰ আকৌ মোৰ হোৱাই নাই নহয় তাৰ তলত আকৌ বিয়া পাতিলে জেললৈকে লৈ যাবগে কিতাপ পঢ়িছ নে কি কৈছ সেইদিনা খালে তই ইমান নতুন ধুনীয়া পেটুকুটো কি কৈছ তই এখন এখন কি চিলাইছ তই এখন এই দিয়া কিবা এটা চিলাইছো আৰু এইটো কি মূৰাটো কৰিছ তই সেইটো এইবোৰ তুমি বুজি নাপাবা স্কুলত আমাক প্ৰেক্টিকেল কৰিব দিছে চাওঁ দেচোন এইডাল দেখোন নতুন পেটুকুটো জেপ চিলাই পিনি এখন কি প্ৰেক্টিকেল কৰি দিব দিছে ৰাম তহঁতিয়ে জান পাই কেনেকুৱা প্ৰেক্টিকেল কৰি দিব দিছে পাই মই হ'লে একো বুজি পোৱা নাই দেই তুমি এইবোৰ বুজি নোপোৱা যোৱা সেইবোৰ বুজি পোৱা নোপোৱা কথা মই নাজানো তই যদি এবাৰ ফেল কৰ নহয় সেই মেহেৰবানী পুতেকলে বিয়া দি দিম তোক নেযাওঁ দেই মই সেই মদাহীটোলৈ তুমিয়ে যাবা নাযাওঁ বুলি ক'লে নহ'ব নহয় আজিকালি দিনটো সেই মেট্ৰিক ফেল কৰা ছোৱালী কোনে নিব তই সেই মদাহীটোকে পাবি মই কিবা অকল মেট্ৰিক ফেলহে মোৰ অকল পঢ়াৰ গুণটোহে নাই বাকীচোন চবেই আছে আৰু মই কিবা অকল পঢ়িয়ে থাকোঁচোন মগজত নোসোমাই মইনো কি কৰোঁ তুমিয়ে চাগে পেটত থাকোঁতে কিবা এটা কৰি দিলা ঐ মাৰক দুখ দি কথা নকবি তই মেট্ৰিক ফেল কৰি থকা ছোৱালীজনী ভিতৰত সোমাই থাকিলে তই কি গম পাবি মইহে জানো তই বাহিৰলৈ ওলাই যাব নোৱাৰো মানুহে ক'ব আমুকে ছোৱালীজনীয়ে এই ফেল মাৰিলে ভালকে হ'লে পঢ়িব নোৱাৰ যোৱাবাৰ সেই তোৰ লগৰ বাকী কেইজনে গোটেই কেইজনে পাছ কৰিলে সেইবোৰ কথা মনত পৰিলে আজি বুকুখন ধুক কৰি যায় সেই এজনী ভাত বনাগে যা তই আৰু চাই নাথাকিবি তই চাই থাকিলে মই পঢ়িবই নোৱাৰো কিবা গান গাই থকা নিচিনাহে লাগে পাই তই অকল এনি টাইম বকিয়ে থাক মোক ভাত বনাবলৈ পঠিয়াই লৈ তই সেই মোবাইলত লেকচাৰ মাৰি নাথাকিবি এতিয়া নহ'লে হেতাখন দেখিছ ৰবা মই গৈ আছো কিবা এটা উপায় উলিয়াব লাগিব দেই ইয়াতে বজাৰত যাওঁ তেতিয়াহে গম পাব মই কিতাপ পঢ়ি আছো বুলি নহ'লে অকল বিচাৰি ফুৰে মই অসমীয়া সুন্দৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰী ৰাজ অত্যন্ত এইডোখৰতে আছো ভিতৰলৈ যাওঁগে নি মানুহ ভিতৰলৈ গৈ মৰা নেকি মায়ে দেখিব দেখিলে খাব মোৰ যে তোমাক দিনটো এবাৰ লগ নকৰিলে কিবা মনটোৱে ভাল নালাগে জানা মোৰো ভাল নালাগে আৰু মোৰ যে কিতাপ পঢ়িবলৈকে মন নাযায় জানা আৰু আমাৰ যে সদায় ৰাতি লগ কৰাটো ভাল হোৱা নাই কিন্তু মায়ে দেখিবলৈ কিনে কলিজা খাব তুমি এইবোৰ নাজানিবা যেনেকৈ জাৰত লাগে কম্বল বৰষুণত লাগে ছাতি তেনেকৈ প্ৰেমিকাক লগ কৰি ভাল লাগে আন্ধাৰত দুভাগ ৰাতি মানুহে দেখিলে কলিজা খাব কিন্তু সুন্দৰ পশ্চিমে এৰি থৈ স্বৰ্ণপুৰী ৰাজ অত্যন্তপুৰ বিজয়ৰ সপোন দেখি আহিলো যিদিনা উজনি সূতাত গৌৰৱ কৰি অভিযান পাৰত পালো অসমৰ সেউজীয়া দুবৰি বনাম সেইদিনা কিবা এটা দে আকৌ বিয়াৰ পাছত দিন যোৱা মা আহিছে ইমান আশা কৰিছিলো বোলো মানুহটো কিছ এটা খাম আৰু নাই চব বন্ধ কৰি দিলে এনেই আহিলো মিছামিছি ভৰি দিলো অসমৰ সেউজীয়া দুবৰি বনত সেইদিন নাই মুতিবলৈ গৈছিলো দুখ পাইছো ইমান জোৰছে ধৰিছে চুপ কথা ক'ব আহিছ এনেকৈ মোবাইলে ৰেকৰ্ডিং কৰি বক্সত লগাই পিনি মোক ফাঁকি দিয়া নাই নিজক ফাঁকি দিছ আৰু ফাঁকি দিছ তোৰ সেই আহিবলগীয়া সোণালী জীৱনটো গম পাইছ নমস্কাৰ বন্ধুসকল মোৰ নাম লাকি চুতিয়া মোৰ নাম হিমাshi বৰুৱা লখিপুৰৰ লখিমী চেনেলৰ পৰা আপোনালোকলৈ মেট্ৰিক পৰীক্ষাৰ শুভেচ্ছা জনালো আৰু আপোনালোকে যাতে এনেকুৱা কাম নকৰে
আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ আৰু যদি নতুনকৈ চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব